এভৰিৱান, দৃষ্টি ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই বনাবলৈ লৈছোঁ চলে ভটোৰা বুলি আমি যে হোটেলত খাওঁ, সেই চলেটো মানে চানা কাবেলি বুটৰ চলে বনাম মই। আমাৰ ঘৰত বুট খাই সকলোৱে ভাল পায়, সেইকাৰণে আজি ভাতৰ লগত দুপৰীয়া মই চলে বনাম বুলি ভাবিছোঁ। কেনেকৈনো মই চলে বনাম আপোনালোকে অকণমান ভিডিঅ'টো শেষলৈকে চাব। বলকচোন এতিয়া মই চলে কেনেকৈ বনাইছোঁ আপোনালোকক দেখাওঁ। চলে বনাবলৈ মই প্ৰথমে লৈছোঁ 2টা ডাঙৰ চাইজৰ বিলাহী আৰু আদা নহৰু দি মই মিক্সিত পেষ্ট কৰি লৈছোঁ। পেষ্টখিনি মই ভালদৰে কেৰাহীত দি ভাজি লৈছোঁ। ইয়াৰ পৰা অলপ তেল যেতিয়া ওলাইছে তেতিয়াই মই মছলা দিছোঁ। মছলা ব্যৱহাৰ কৰিছোঁ মই ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু গৰম মছলা। এইখিনি দি মই ভালকৈ সিজাই ল'ম। যেতিয়া মছলাখিনিৰ পৰা তেল ওলাই যাব তেতিয়াই মই ইয়াত কাবেলি বুটখিনি দি দিম। কাবেলি বুটখিনি মই গোটেই ৰাতি তিয়াই থৈছিলোঁ আৰু চিটি মৰাই লৈছোঁ কুকাৰত 4টা। আঙুলি এটাই মই এনেকৈ মোহাৰি চাম, যদি একেবাৰে সিজি গৈছে তেতিয়াই আমাৰ এনেধৰণে যদি পিটিকি চালে এনেকৈ ভাঙি গৈছে তেতিয়া আমি গম পাম যে মিক্সৰণটোত বুটখিনি দিবলৈ হৈ গ'ল। আৰু এতিয়া মই বুটখিনি দি দিম। বুটখিনি দিয়াৰ পাছতে মই আধা লিটাৰ পানী দি ভালদৰে উতল আহিবলৈ দিম। নিমখ হালধি মই বুটখিনি কুকাৰত চিটি মাৰোঁতে দি দিছিলোঁ আৰু এতিয়া মই গোটা ইলাচি কেইটামান দি ভালদৰে উতলিবলৈ দিম। পিছফালৰ চুবুৰীৰ বৌয়ে টেঙা খাবলৈ মাতি আছিলে, যিহেতু ভাত বনাই আছিলোঁ সেয়েহে যাব নোৱাৰিলোঁ। তেওঁ খিৰিকীয়ে দিয়ে পাৰ কৰাই দিছে। এতিয়া ঘৰত আছোঁ অকল সৰু বাইদেউ মই। ভাবিছোঁ দুয়োৱে গৈ টেঙা খাম ৰ'দত বহি। এয়া আমি টেঙা জুতি লৈছোঁ। এতিয়া টেঙা খাই আহিলোঁ আৰু এতিয়া মই দেখাম চলেখিনি উতলিছে। উতলি থাকোঁতেনো চলেখিনি কিবা হৈছে দেখাম মই অকণমান। এতিয়া উতলি থাকোঁতে মই ইয়াত কেঁচা জলকীয়া 5-6টামান থেতেলিয়াই লৈছোঁ আৰু ইয়াত দি দিম। তেতিয়া খাবলৈ অকণমান বেছি ভাল হ'ব। জলকীয়া দিয়াৰ পিছত ভালদৰে উতলাই ল'লোঁ। উতলাই লোৱাৰ পিছত নমাবৰ সময়তে মই কেঁচা ধনিয়া পাত কেইখিলামান দি দিছিলোঁ। এয়া মই ভিডিঅ' কৰিবলৈ নহ'ল। এয়া আজি মোৰ চলে ৰেচিপি। এতিয়া আমাৰ চলে খাবলৈ ৰেডি হৈ গ'ল। এতিয়া অকণমান ডেক'ৰেশ্যন কৰি দিম আৰু এয়া চাওক কালাৰ ইমান ধুনীয়া আহিছে। এতিয়া সময় আবেলি হৈ গ'ল আৰু ভাত পানী খাই আজৰি হ'লোঁ। আৰু আজি ভাবিছোঁ অকণমান ফুল কেইজোপামান আছে, ফুল কেইজোপামান পানী চানী দি আৰু কেইজোপামান ৰুবলৈও আছে। মই দেখাম কেনেধৰণৰ ফুল মই ৰুইছোঁ। মোৰ সৰু বাগিচাখনতনো কি ফুল আছে মই তাকে অকণমান দেখাম। এয়াই মোৰ অকণমানি বাগিচাখন, অকণমানি ফুল, সকলোবোৰৰ নাম নাজানো। এইজোপা নয়নতৰা। গেটখন খুলি থৈ আহে আৰু ছাগলীয়ে প্ৰায়বিলাক ফুল খায়ে পেলায়। এইকেইদিন সময় দিব পৰা নাই ফুলখিনিক, তাকে আজি ভাবিছোঁ অকণমান সময় দিওঁ। আৰু এইজোপা ৰুবলৈ আছে, এই অকণমানিকৈ ফুল ফুলিলে এইকেইটাক মই গুটি পচাইছিলোঁ। আজি ভাবিছোঁ এইখিনি ফুল বেলেগ এটা টাবত দি দিম। ইয়াৰ ছিজন গৈছে আৰু শুকাই খিনাৰ অৱস্থা নাই। সেই ইয়াৰ পুলি এটা আকৌ ইয়াত পচাই দিছোঁ। ইয়াৰ পানী নাই পোৱা। এইজোপা নতুনকৈ লগাইছোঁ। এয়া ফুলিবলৈ আৰম্ভ কৰিছে আৰু এয়া এল'ভেৰা আৰু আছে এইখিনি নাৰ্জী ফুল নতুনকৈ আনি ৰুইছোঁ। আৰু এয়া ইন্দ্ৰমালতী আৰু এইবিলাক ছিজন ফ্লাৱাৰ, ডালিয়া আৰু কিবা কিবি বৰ ভালকৈ নামবোৰ নাজানো। এইবোৰ নতুনকৈ আনি কেইজোপামান ৰুইছোঁ আৰু এতিয়া মই সেইবোৰ পানী দিম। এতিয়া এই ফুলখিনি এই 2টা টাবত দিম। এই টাবকেইটা মই নিজে বনোৱা চিমেণ্টৰ। এইটো এটা আৰু এইটো এটা। আৰু এয়া গোবৰ আনি থৈছোঁ, শুকান গোবৰ ওচৰৰ পৰাই 1 বস্তা আনি থোৱা আছিলে। ফুলত দি এতিয়া শেষ হৈছেগৈ আৰু এইফালে মাটি। এতিয়া মই ফুলখিনি ট্ৰান্সফাৰ কৰি ল'ম। মই ফুলবোৰ ট্ৰান্সফাৰ কৰি ল'লোঁ 2টা টাবত।
আৰু আনফালে যোনখিনি মই ছিজন ফ্লাৱাৰ আনি থৈছিলোঁ সেইখিনিও মই বেলেগ বেলেগ টাবত দি এতিয়া টক্টা দি ভালদৰে চিজিল লগাই দিছোঁ। আৰু এতিয়া ফুল ফুলাঠে আৰু কথা। এয়া ফুল ৰুই মোৰ হৈ গ'ল আৰু এতিয়া সন্ধিয়াও হৈ আহিলে। আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু নতুন যোনসকলে চাই থাকে সকলোৱে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰিব। আৰু আজিলৈ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ। সকলোকে বাই বাই, গুড নাইট।